হ'ল চুমকি, তই স্কুলৰ পৰা আহিব পৰা মনটো মাৰি আছ যে? একো হোৱা নাই মা। একো নহ'লে তই এনেই মন মাৰি নাথাক। আৰু আজি তই স্কুলৰ পৰা আহি খেলিবলৈও যোৱা নাই? নহয় মা, এনেই গাটো বেয়া লাগিছে সেইকাৰণে যোৱা নাই। কি হৈছে তই সঁচা কথা কচোন মোক। মই চব কথা বুজি পাইছোঁ, তোৰ একো নোহোৱাকৈ তই এনেকৈ মন মাৰি নাথাক ক। মা, পৰিভাগৰ কাইলৈ বাৰ্থডে। অঁ ভালহে আকৌ বাৰ্থডে যদি। তাই আমাৰ লগত খেলা চবকে মাতিছে, কিন্তু মুখে নাই মতা। সেই পাহৰি থাকিলে চাগে মাতিবলৈ, পিছত মাতিবহি ৰ। নহয় অ' মা, তাই নেমাতে মোক। সেই কিয় নেমাতিব আকৌ? মোক জুৰিয়ে ক'লে নহয়। কিনো ক'লে জুৰিয়ে তোক? আমি দুখীয়া বাবেই হেনো মোক বাৰ্থডেলৈ নামাতে তাই। মই হেনো একো গিফ্ট দিব নোৱাৰিম যে সেইকাৰণে। হ'ব দে মাজনী, দুখ নকৰিবি। আমি দুখীয়া কাৰণে আমাক চবেই তেনেকুৱা ব্যৱহাৰ কৰে। আমি নিজে দুখীয়া হোৱা নাই নহয়, আমাৰ ভাগ্যৰ কাৰণেহে আমি দুখীয়া হ'লোঁ। তই লোকৰ কথাত মন বেয়া কৰি নাথাকিবি, নিজে ভালকৈ পঢ়া শুনা কৰি এদিন ভাল মানুহ হবি। তেহেঁতক তোৰ কথাৰে নহয়, নিজে কামেৰে দেখুৱাই দিবি। ভালকৈ পঢ়া শুনা কৰি যদি ভাল মানুহ হ'ব পাৰ, তেতিয়া এদিন চবেই তোক ভাল পাব। তেতিয়া তোৰ লগত চবেই ভালকৈ থাকিবলৈ আহিব। এতিয়া মন মাৰি নাথাকিবি, কাইলৈ আমি ক'ৰবাত ফুৰিবলৈকে যাম। হ'ব দিয়া মা, মই আৰু মন মাৰি নাথাকোঁ। মই ভালকৈ পঢ়ি দেখুৱাম। এইজনীহে ভাল চাৰি, মোৰ এতিয়া কিবা এটা খাই ল'বি আহ। ব'লা মা। অ' মা, ক'ত আছা তুমি? আইও আহিলি নি তই? মই অথনিৰ পৰা ৰৈ আছোঁ তোলৈ। কেনেকুৱা হ'ল ৰিজাল্ট কচোন? মা, বহুত ভাল হ'ল, মই 90% পালোঁ। বা হয় নেকি? বঢ়িয়া কথা। তোৰ যে কষ্ট ফল পালি, মই তাকে ধন্যবাদ দিছোঁ আৰু দেই ভগৱানক। এই মেট্ৰিকটো আকৌ তোৰ ভাগৰ জীৱনৰ প্ৰথম পৰীক্ষাহে আছিলে, আৰু ডাঙৰ ডাঙৰ পৰীক্ষা পাবলৈ আছেই তই। আৰু পিছৰ পৰীক্ষাবোৰ যাতে এনেকেই পঢ়া শুনা কৰি ভালকৈ দিয়। তুমি চিন্তা নকৰিবা মা, ময়ো ভালকৈ পঢ়িম। ৰ, মই চবক খবৰটো দি থৈ আহোঁ, তই যা মুখ হাত ধুই ল। আৰু জুৰিহঁতৰ পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা? তেহেঁতও ভালেই হৈছে মা, দুইজনীয়ে ফাৰ্ষ্ট ডিভিজনেই পাইছে। হওক দে, চবৰে ভাল হওক। মই আহোঁগৈ ৰ পটকে। ঠিক আছে মা। কি হ'ল মা, তুমি ইমান খং কৰি আছা যে? কি হ'ল দেখা নাই তুমি? হ'ব আৰু মা, মইতো ফাৰ্ষ্ট ডিভিজন পাইছোঁ ন। অকল ফাৰ্ষ্ট ডিভিজন পালে নহয়, লেটাৰ এখনো নাই। চব ছাবজেক্টৰে টিউশ্যন দিছিলোঁ দেখোন। যি লাগে সদায় তাকে দিওঁ। হ'লেও ভাল পাৰ্চেণ্ট এটা পাব নোৱাৰিলা। ইফালে চুমকিক দেখা নাই, একো এটা টিউশ্যন নোলোৱাকৈ 90% পাইছে। ইমান পইচা খৰচ কৰি দামী স্কুলত পঢ়াইছোঁ, তাইতো চৰকাৰী স্কুলত পঢ়িয়ে পাছ কৰিছে। হ'ব মা, তুমি আৰু এইবোৰ কৈ থাকিব নালাগে। এতিয়া কৈতো একো লাভ নাই ন। হ'ব, মই হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ভালকৈ পঢ়িম আৰু তাইতকৈ বেছি নম্বৰ পাম। পাছতহে দেখা যাব। এইবোৰ চব এই চুমকিজনীৰ কাৰণেই হৈছে। তাইক মই ভালকৈ শিক্ষা এটা দিব লাগিব। তাইৰ কাৰণে আজি মই ইমানবোৰ কথা শুনিবলগীয়া হ'ল। জুৰি আৰু চুমকি আহিলি? অঁ আহিলোঁ পাই। পৰি, তই আমাক কিয় মাতি পঠিয়াইছিলি? এনেই আৰু, ইয়াৰ পাছত আমি লগ নাপাব পাৰোঁ যে সেইকাৰণেই মাতিলোঁ আকৌ। অঁ তই ঠিকেই কৈছ, আগৰ খেলাবোৰ মোৰ মনত পৰিব ন। অঁ তহঁতি পিছে ক'ত এডমিশ্যন ল'লি? মই ওচৰৰ গাঁও কলেজখনতে ল'লোঁ। হয় নি? মই হ'লে টাউনৰ যে সেইখন তাত ল'লোঁ। হয় নেকি পৰি? ময়ো তাতে ল'লোঁ এডমিশ্যন। তাত ল'বলৈ ইমান পইচা ক'ত পালি তই? নাই, তাত মোক ফ্ৰীকৈ ল'বলৈ দিছে। পৰীক্ষা এটা পাতিছিল, মই সেইটো পাছ কৰিলোঁ যে সেইবাবে মই ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰিলোঁ। হয় নেকি? ভাল কথা চুমকি, তই নিজৰ কাৰণে ইমান ভাল কলেজ এখনত এডমিশ্যন ল'ব পাৰিলি। পিছে সেইখনতো দামী কলেজ, দামী ল'ৰা ছোৱালী আহিব তালৈ। ভাল ভাল কাপোৰ পিন্ধি আহিব, বেগ লৈ আহিব, তই ক'ত পাবি সেইবোৰ? তোৰ ওচৰত জানো ইমান পইচা আছে? এডমিশ্যনটোহে ফ্ৰীকৈ পালি, সেইবোৰতো ফ্ৰীকৈ নাপাওঁ। মই কি পিন্ধি আহিছোঁ, কি লৈ আহিছোঁ সেইবোৰ নাচাই নহয়, মোৰ পঢ়া শুনা কেনেকুৱা সেইটোহে চবেই চাব। হ'ব, পইচা নাথাকিলে এতিয়া সেইবুলিয়ে ক'ব লাগিব। কলেজত কিন্তু মোৰ পিছে পিছে ঘূৰি নুফুৰিবি আকৌ দেই। মই হ'লে চবৰ আগত তোক লগৰ বুলি ক'ব নোৱাৰোঁ। মানে মইতো চবৰে আকৌ লাজ পাব নোৱাৰোঁ ন। নহ'লে আকৌ চবেই হাঁহিব নহয়, ইমান দুখীয়া বন্ধু নে তোমাৰ বুলি। হ'ব পৰি, তই মাতিছিলি কাৰণেই আহিছিলোঁ। মোক অপমান কৰি পেলাই মাতিছিলি বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰু তোক মই কেতিয়াও লগ নধৰোঁ। আহিছোঁ মই, জুৰি তই যাবি। পৰি, তই তাইক তেনেকৈ ক'ব নালাগিছিল নেকি? তাই মনচাকে বহুত দুখ পাইছে। হ'ব তেনেকুৱাবোৰক তেনেকেই ক'ব লাগে। হ'ব দে, মই গৈ থাকোঁ এতিয়া। যা। ছোৱালীজনী জানো কোনফালে গ'লগৈ, ইমান দেৰি অহা নাই। মা, কি হ'ল আকৌ তোৰ? মই ভাবিছিলোঁ পৰিয়ে মোক লগ কৰিবলৈ মাতিছে, কিন্তু তাই চবৰে আগত মোৰ অপমানহে কৰিলে। কি ক'লেনো তাই? মই কলেজত ফ্ৰীকৈ এডমিশ্যন পাইছে বুলি তাই মোক হাঁহিছে, আৰু মোক দুখীয়া বুলিও হাঁহিছে, আৰু কৈছে সেইখন হেনো দামী কলেজ, মই হেনো এইবোৰ কাপোৰ পিন্ধি গ'লে তাত মোক হাঁহিব হেনো, আৰু তাত তাই মোক লগৰ বুলি চিনাকি দিবলৈ লাজ পাব হেনো। সেইকাৰণে কলেজত মোক তাইক নামাতিবলৈ কৈছে। হ'ব দে চুমকি, এনেকুৱা লগৰ জীৱনত নাথাকিলেও হ'ব, যোনে তোক বাৰে প্ৰতি তললৈ নিবলৈ চায়।
এজন আচল বন্ধুৱে দুখীয়া বুলি কেতিয়াও নাহাঁহে, গম পালি নহয়। মই তোক আগতেও কৈছোঁ নিজৰ পঢ়া শুনাত মন দে, সেইবোৰ লগৰ বাদ দে আৰু তই। মা মই কৈ থৈ আহিছোঁ, আজিৰ পৰা মই তাইক কেতিয়াও লগ নধৰোঁ। আৰু মই কৈ থৈ আহিছোঁ তাইক, চবেই মই কেনেকৈ পঢ়া শুনা কৰোঁ সেইটোহে চাব, মই কি পিন্ধি গৈছোঁ বা কি বেগ লৈ গৈছোঁ সেইবোৰ কোনেও নাচায়। তই ঠিকেই কৈছ, তোৰ পঢ়া শুনা ভাল হ'লে মাষ্টৰনীয়ে তোকো ভাল পাব। সেইকাৰণে আকৌ কৈছোঁ নিজৰ পঢ়া শুনাত মন দে, এইবোৰ কথাত কেতিয়াও মন নিদিবি। আৰু তোক যোনে এতিয়া অপমান কৰিছে তই যদি এদিন ভাল মানুহ হৈ দেখাব পাৰ তেওঁ লাজ পাব। হ'ব মা, মই বুজিলোঁ। এনেকুৱা লগৰ আৰু মই কেতিয়াও জীৱনত নবনাওঁ। হ'ব ব'ল, মই ভাত বনাই থৈছোঁ, খাই লওঁগৈ ব'ল দুইজনীয়ে। ব'লা মা। তই আহি পালিহি? মা অলপ দেৰি হৈ গ'ল দেই, বেয়া নাপাবা। হ'ব মইনো কিয় বেয়া পাম আকৌ। ব'লা যাওঁ এতিয়া বজাৰ কৰিবলৈ। যোৱাই নাহিলে নেকি? তেওঁ কাম এটাত ব্যস্ত হৈ গ'ল যে সেইটো কাৰণে ময়ে আহিলোঁ। ড্ৰাইভাৰ লৈ আহিছ নে নিজে চলাই আহিছ? মই নিজে চলাই আহিলোঁ মা। ব'লা এতিয়া ইয়াতে কথা পাতি থাকিবানে? নহয় আজি মনটো সঁচাকৈ বহুত ভাল লাগিছে। তই আহি আগতে মোৰ ওচৰত কেনেকৈ কান্দহি আৰু এতিয়া ইমান সুখত আছ। তই যে নিজেই কষ্ট কৰি আজি নিজৰ ভৰিত থিয় হ'ব পাৰিলি। অকল মোৰে কষ্ট নহয় মা, তুমিও সমানে কষ্ট কৰিছা মোৰ কাৰণে। আজি মই তোমাৰ কাৰণেহে সফল হ'ব পাৰিছোঁ। মইতো তেতিয়াই ভাগি পৰিছিলোঁ, কিন্তু তুমি মোক ইমান ভালকৈ বুজালা যে মই বুজি পালোঁ। পিছে আজিকালি পৰিহঁতৰ খবৰ পাওঁনে নাই? নাই মা, মই তাইক তেতিয়াৰ পৰা কেতিয়াও লগ ধৰা নাই আজিলৈকে। তাই বিয়া হ'ল বুলি কাৰোবাৰ মুখত শুনিছিলোঁ, কিন্তু আজিলৈকে লগ পোৱা নাই। কিন্তু জুৰি মোৰ লগত সদায় আছে। পৰিয়ে মোক তেনেকুৱা ব্যৱহাৰ কৰাৰ পিছত তাইৰ লগ এৰি দিলে। জুৰিয়েও মোক বহুত সাহস দিলে মা। সঁচাকৈ মই আজি বহুত সুখী দেই। এইখন ঘৰ আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে আচোন বাৰু। কেৱল তোৰ কষ্টৰ কাৰণেই হৈছে। হ'ব মা, ব'লা আমি যাওঁ। এতিয়া আৰু আগৰ কথাবোৰ পাতি মন বেয়া কৰি নাথাকোঁ। সময়ে আমাক বহুত কথাই শিকায়। আৰু আজি মই তোমাক কিন্তু মোৰ লগত লৈ যাবলৈ আহিছোঁ দেই। ইয়াত অকলেনো কিমান থাকিবা, মোৰ লগতে কেইদিনমান থাকি আহিবাগে। আৰু জোৱাইও মাতি আছে তোমাক। হ'ব দে, তেতিয়া ময়ো যাম আজি তোৰ লগতে। ব'লা তেতিয়াহ'লে আজি প্ৰথমতে বজাৰ কৰি আহোঁগৈ। মোৰ কাপোৰ দুযোৰমান ল'বলৈ আছে, কলেজলৈ যাওঁতে বহুত কাপোৰ লাগে নহয়। লাগিবই আকৌ, তই এতিয়া প্ৰফেচাৰ হয়, তোৰ নতুন কাপোৰ লাগিবই। সেইকাৰণে ভাবিলোঁ মই আৰু কেইযোৰমান কাপোৰ কিনিয়ে লওঁ। আৰু লগতে তোমাৰ কাৰণেও আৰু এওঁৰ মাকৰ কাৰণেও দুযোৰমান লওঁ বুলি ভাবিলোঁ। হ'ব, মোক কাপোৰ নিদিলেও হ'ব, সেও ঢেৰ আছে এইবোৰ। হ'ব দিয়া ব'লা এতিয়া, আমি যে কি কথা পাতি আছোঁ অৰ্থনিৰ পৰা। ব'ল নহ'লে দেৰিয়ে হ'ব। মা ইয়াতে কাপোৰ কিনো ব'লা, ইয়াতে ভাল কাপোৰ পাই হেনো। ভাল আকৌ, আমি আহিছিলোঁ নহয় এবাৰ, মনত নাই নেকি? আহিছিলোঁ, মোৰ বিয়া আগে পাই মনত পৰিছে এতিয়া। ব'লা যাওঁ, এখন সোমাই লওঁগৈ, তাৰপৰা বেলেগ এখনমানতো চাম বাৰু। ঠিক আছে ব'ল। চুমকি তই? পৰি, তোক বহুত দিন দেখা নাই পাই। ভালনে তোৰ? ভালেই আৰু, তোৰ ভালনে? ভাল, পিছে ক'ত যাওঁ তই? এওঁ এডোখৰত দোকান দিয়ে যে তালৈকে যাওঁ। তইনো ক'লৈ আহিছিলি? মই ইয়াত বজাৰ কৰিবলৈ আহিছিলোঁ পাই। তই চাকৰি পালি বুলি মই খবৰটো গম পালোঁ বাৰু। তোৰহে বিয়া হোৱা খবৰ নাপালোঁ পাই। মোকতো নেমাত বুলি মই গম পাওঁৱেই বাৰু, হ'লেও বেলেগৰ বাৰু খবৰ পৰা নাই। তইতো জানই পঢ়াত মই ইমান ভাল নাছিলোঁ। হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলোঁ আৰু তাৰপিছত মোৰ পঢ়া একেবাৰে বেয়া হৈ গৈছিল। সেইকাৰণে উপায় নাপাই মায়ে গালি দিয়ত মই মনে মনে বিয়া পাতিলোঁ। এতিয়া মোৰ অৱস্থা একেবাৰে বেয়া। ই দোকান এখন দিয়ে আৰু যেন তেনে আমি খাওঁ। মই সেইবোৰ কথা গম নাপাওঁ আকৌ। তোৰ লগত আগতে মই কেনেকুৱা বেয়া ব্যৱহাৰ কৰিলোঁ, সেয়া ফল আজি মই ভুগিছোঁ। আগৰ কথাবোৰ কাৰণে মোক বেয়া পাই নাথাকিবি, মোক ক্ষমা কৰি দিবি। মই তোৰ লগত তেনে ব্যৱহাৰ কৰিব নালাগিছিল। তোক দুখীয়া বুলি কিমান যে হাঁহিলোঁ, কিমান অপমান কৰিলোঁ। এতিয়া তই কষ্ট কৰি তোৰ জীৱনটোৱে ভাল হ'ল আৰু মইহে তেনেকুৱা জীৱন কটাবলগীয়া হৈছে। হ'ব দে, মই সেইবোৰ এতিয়া কথা ধৰি থকা নাই। আগৰ কথা মই কাহানিবাই পাহৰিলোঁ। তই চিন্তা নকৰিবি, তই কষ্ট কৰি এটা ভাল জীৱন গঢ়িব পাৰিবি। আৰু কিবা প্ৰয়োজন হ'লে মোক কবি, মই সহায় কৰিম। মই তোৰ লগত তেনেকুৱা ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো তই মোক সহায় কৰিম বুলি কৈছ। আচলতে মোৰ নিজৰ অহংকাৰৰ বাবেই মই ভাল বন্ধু এজনী হেৰুৱালোঁ। একো নহয়, এতিয়া সেইবোৰ কথা বাদ দে, মই সঁচাকৈ পাহৰিলোঁ সেইবোৰ কথা। তই আহিবি এদিন আমাৰ ঘৰলৈ। যাম দে। হ'ব এতিয়া মই গৈ থাকোঁ, নহ'লে তেওঁ আকৌ চিন্তা কৰি থাকিব ইমান দেৰি কি হ'ল বুলি। ঠিক আছে বাৰু, আকৌ পাছত লগ পাম দে। নিশ্চয় লগ পাম। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।